নমস্কাৰ স্যাৰ। নমস্কাৰ। সিঙুৰি গুপ্তেশ্বৰ দেৱালয়ৰ আপুনি সাধাৰণ সম্পাদক। হয়। সিঙুৰি গুপ্তেশ্বৰ দেৱালয়টোৰ লগত সিঙুৰি গুপ্তেশ্বৰ বাথৌ মন্দিৰ সংযোজন হৈ আছে। হয়। গম পাইছোঁ যে সিঙুৰি গুপ্তেশ্বৰ বাথৌ মন্দিৰ বৰ্তমানলৈকে মন্দিৰ হিচাপে তাৰ যিটো বড়োসকলৰ ঐতিহ্য বাথৌ মন্দিৰ যিটো হেৰিটেজ, সেই হেৰিটেজটো পূৰ্ণাংগ ৰূপত হোৱা নাই। হয়। আৰু বাথৌ মন্দিৰ বৰ্তমানলৈকে নিৰ্মাণ হোৱা নাই। গম পাইছোঁ সিঙুৰি গুপ্তেশ্বৰ দেৱালয়ৰ সাহায্যৰ 10 কোটিকৈ টকা অহা বুলি অলৰেডি গম পোৱা গৈছে। যিহেতুকে 10 কোটি টকাটোৰ লগত বড়োসকলৰ ঐতিহ্য বাথৌ মন্দিৰ নিৰ্মাণ ক্ষেত্ৰত আপুনি ক'বলগীয়া আছে নেকি? আছে। চাওক, আমাৰ বৰ্তমানৰ চৰকাৰখনে শ্ৰী গুপ্তেশ্বৰ দেৱালয় সিঙুৰিৰ এই ঐতিহ্যমণ্ডিত দেৱালয়খন উন্নয়নৰ কাৰণে ছিগনেচাৰ স্কিমত 10 কোটি টকাৰ এটা আঁচনি দিছে আৰু টুৰিজিম ডিপাৰ্টমেণ্টে এইখন বনাই আছে। আৰু ইতিমধ্যে আপোনালোকে দেখিছে অলপ আধা আধি কামখিনি হৈছেই, কিছু কাম বাকী আছে। আমাৰ নামঘৰকেইটা আছে আৰু পূজাৰী থকা ঘৰ আৰম্ভ হোৱা নাই। আৰু এই বাথৌ মন্দিৰটো তাতে আমি সংলগ্ন পিছত কৰি দিছিলোঁ। এতিয়া বাথৌ মন্দিৰটো এই 1.5 বছৰটো আপোনাৰ ক'ভিডৰ কাৰণে মানে কাম বনবিলাকো অলপ ঢিলা হ'ল, কামো আগবঢ়া নাই। আৰু এই সন্দৰ্ভত মই যেতিয়া যোগাযোগ কৰি পেলাই গম পাইছোঁ যে মানে এই আহি থকা দিনখিনিত এতিয়াতো ক'ভিড প্ৰট'কল বহুত খুলিছে, গতিকে এতিয়া কামখিনি ক্ষিপ্ৰগতিৰে আগবঢ়াম বুলি তেওঁলোকে কৈছে। আৰু যেতিয়া আগবঢ়াব তেতিয়া আমাৰ এই দেৱালয়ৰ লগতে এই বাথৌ মন্দিৰো প্ৰতিষ্ঠা মানে স্থাপন কৰাৰ এটা আয়োজন চলি আছে। গতিকে অকণমান সময় লৈছে, ৰাইজে অকণমান ধৈৰ্য ধৰিব লাগিব। গোটেই পৃথিৱীৰে ব্যৱস্থা এনেকুৱা হৈছে, গোটেই পিছুৱাই গৈছে কামবিলাক। মই আশা ৰাখিছোঁ সকলো ধৰ্মপ্ৰাণ ৰাইজ আমাৰ যথেষ্ট শ্ৰদ্ধা আছে। আৰু এই বাথৌ মন্দিৰ ইয়ালৈ অনাৰ গুৰিটো কিন্তু আমিয়ে আছিলোঁ। প্ৰায় 2002 মানত নে 2006 মানত এই বাথৌ মন্দিৰ ইয়ালৈ অনাৰ ক্ষেত্ৰত মই তেতিয়াও ছেক্ৰেটাৰী আছিলোঁ। তেতিয়াৰ পৰাতো লাগিয়ে আছোঁ দেৱালয়খনৰ ডেভেলপমেণ্টৰ কাৰণে। আৰু চৰকাৰৰ খুব সদিচ্ছা আছে। আপোনালোকে অকল এইখন দেৱালয় নহয়, গোটেই অসমৰ দেৱ দেৱালয়ৰ কাৰণে কি ব্যৱস্থা লোৱা নাই চৰকাৰে। আগতে এনেকুৱা কথা শুনিছিল নেকি যে পূজাৰীলৈকে আপোনাৰ চিন্তা কৰিছে চৰকাৰখনে কিবা এটা ৰিমুনেশ্যন দিবৰ কাৰণে? নহয়নে বাৰু? গতিকে মই আশা ৰাখিছোঁ আহি থকা দিনখিনিত অতি সোনকালেই এই মঠ মন্দিৰবিলাক সুন্দৰ হৈ সুসজ্জিত হৈ উঠিব আৰু টুৰিজিমৰ এটা মহান প্ৰজেক্ট হৈ পৰিব গোটেই অসমখনৰ এই দেৱ দেৱালয়ৰ হেৰি। আৰু আপোনালোকে আমাৰ বাথৌ যিখিনি আমাৰ বড়ো ভাইসকল আছে তেওঁলোকৰ লগতো আমি বহু দিনৰ পৰা আমি এইবিলাকত লাগিয়ে থাকোঁ।